হাই হেল্ল' নমস্কাৰ ৱেলকাম টু পাব্লিক। আপোনালোকৰ ইনষ্টাগ্ৰাম একাউণ্ট কেনেকৈ ডিলিট কৰিব আজিৰ এই ভিডিঅ'টোত মই সম্পূৰ্ণকৈ জনাই দিম। কিন্তু আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈ চাই থাকক, তেতিয়াহে আপোনালোকৰ ইনষ্টাগ্ৰাম একাউণ্টটো ডিলিট কৰিব পাৰে। কেনেকৈ কৰিব ইনষ্টাগ্ৰাম একাউণ্ট ডিলিট মই দেখুৱাই আছোঁ মোৰ মোবাইলৰ স্ক্ৰীনত। এতিয়া আপোনালোকে বলক স্ক্ৰীনলৈ। ইনষ্টাগ্ৰাম একাউণ্টটো অ'পেন কৰি ল'ব। অ'পেন কৰাৰ লগে লগে আপোনালোকে চুকত দেখিবলৈ পাব আপোনাৰ ডিপি মানে লগ'টো, আপোনাৰ লগো চিম্বলত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে এনেকৈ আহিব। অহাৰ পিছত আপোনালোকে ওপৰত তিনিটা লাইন দেখিবলৈ পাইছে, ইয়াত ক্লিক কৰি দিব। আপোনালোকে ক্লিক কৰাৰ পিছত আপোনালোকে দেখাইছে সেটিং অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে চাবলৈ পাইছে ইয়াত দেখা পাইছে হেল্প অপশ্যনটোত আপোনালোকে ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এনেকৈ আহিব। আপোনালোকে চাবলৈ পাব ইয়াত হেল্প কেলেণ্ডাৰৰ ওপৰত ক্লিক কৰি দিব। হেল্প কেলেণ্ডাৰৰ ওপৰত ক্লিক কৰাৰ লগে লগে এনেকৈ এটা পেজ খোল খাব। খোল খোৱাৰ পিছত আপোনালোকে চাবলৈ পাব ওপৰত তিনিটা লাইন, মই দেখুৱাই আছোঁ ওপৰত তিনিটা লাইন ইয়াত দেখা পাইছে। আপোনালোকে ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে ইয়াত দেখা পাইছে মেনেজ ইউৰ একাউণ্টত ক্লিক কৰি দিব। আপোনালোকে ক্লিক কৰাৰ পিছত এনেকৈ খোল খাব। খোল খোৱাৰ পিছত আপোনালোকে চাবলৈ পাইছে ডিলিট ইউৰ একাউণ্টত ক্লিক কৰি দিব। আপোনালোকৰ ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে এনেকৈ খোল খাব। এনেকৈ খোল খোৱাৰ পিছত আপোনালোকে দেখাইছে ওপৰত মই দেখুৱাই আছোঁ এইটো ইয়াত ক্লিক কৰিব লাগিব। এই চিম্বলত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে অলপ তলফালে আহিব, স্ক্ৰল কৰি তলফালে আহিব। অহাৰ পিছত আপোনালোকে চাবলৈ পাইছে ডিলিট ইউৰ ইনষ্টাগ্ৰাম একাউণ্ট। আপোনালোকে দেখিবলৈ পাইছে ডিলিট ইউৰ ইনষ্টাগ্ৰাম একাউণ্ট। ইয়াত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে এনেকৈ আহিব। অহাৰ পিছত আপোনালোকে ওপৰত দেখিবলৈ পাইছে এণ্ড্ৰইড এপ হেল্প, ইয়াত ক্লিক কৰি দিব। ইয়াত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে এনেকৈ খোল খাব আৰু এনেকৈ অহাৰ পিছত আপোনালোকে চাবলৈ পাইছে মোবাইল ব্ৰাউজাৰ হেল্পত ক্লিক কৰি দিব। আপোনালোকে ক্লিক কৰাৰ লগে লগে এনেকৈ আহিব। অহাৰ পিছত আপোনালোকে অলপ তলফালে আহিব, মানে স্ক্ৰল ডাউন কৰি তলফালে আহিব। অহাৰ পিছত আপোনালোকে দেখিবলৈ পাইছে ডিলিট ইউৰ ইনষ্টাগ্ৰাম একাউণ্ট আৰু ওপৰত লিখা আছে ইয়াত চাবলৈ পাইছে আপোনালোকে ডিলিট ইউৰ ইনষ্টাগ্ৰাম একাউণ্টত ইয়াত ক্লিক কৰি দিব। আপোনালোকে ক্লিক কৰাৰ লগে লগে এনেকৈ পেজ খোল খাব। মই বাৰু ক্লিক কৰি দিলোঁ। আৰু আপোনালোকৰ কিহৰ কাৰণে ইনষ্টাগ্ৰাম একাউণ্টটো ডিলিট কৰিবলৈ বিচাৰিছে, ইনষ্টাগ্ৰাম একাউণ্টটো কিহৰ কাৰণে ৰিমুভ কৰিব, আপোনালোকে ইয়াত আপোনালোকৰ সেই এনচাৰটো দিব লাগিব। মই বাৰু এটা দি দিছোঁ, ইয়াত দেখা পাইছে মই এটা দি দিম। আপোনালোকে এটা দিলেই হ'ল, যিকোনো এটা দিলেই। মই দেখাইছে ক্ৰিয়েট এ ছেকেণ্ড চেনেলত ক্লিক কৰি দিলোঁ। মই ক্ৰিয়েট এ ছেকেণ্ড চেনেলটো মই দি দিলোঁ এনচাৰ। আৰু ইয়াত আপোনালোকৰ ইনষ্টাগ্ৰাম একাউণ্টটো পাছৱৰ্ড দিব লাগিব। মই বাৰু পাছৱৰ্ড দি আছোঁ, আপোনালোকে চাই থাকক। মই পাছৱৰ্ডটো দি দিলোঁ। এতিয়া মই নেক্সটত ক্লিক কৰি দিম। পিছত আপোনালোকে অ'কে বাটনত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে চাবলৈ পাব ডিলিট আপোনাৰ নামটো থাকিব, যিটো নাম আপুনি ইনষ্টাগ্ৰামত দিছে সেইটো ডিলিট হৈ পৰিব।